নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, স্বাগতম জনাইছো বিনিতা মিক্স লিটাৰেচাৰ চেনেললৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ স্বৰচিত উপন্যাস পাঠ সোণাৰুৰ হালধীয়া হাঁহিৰ 10ম খণ্ড। পাঠ আৰু অলংকৰণ বিনিতা দত্ত খনিকৰ, পৰিকল্পনা অপেৰা কৃষ্ণা খনিকৰ। তেন্তে আহক আজিৰ উপন্যাসৰ 10ম খণ্ডৰ মাজলৈ যাওঁ। প্ৰায় 2 ঘণ্টা সময় অভিৰ লগত পাৰ্কত কটালে অনুসূয়াই। তাইৰ মনৰ আবেগ অনুভূতি আজি সকলো উবুৰিয়াই দিলে অভিক। সকলো আবেগ অনুভূতি হাঁহি মুখে আঁকোৱালি ল'লে অভিয়ে। অভিৰাজ চহৰীয়াই অনুসূয়াক বহুত ভাল পায়। তাইক ভাল পোৱাৰ লগতে তাইৰ গল্পৰো প্ৰেমিক সি। অনুসূয়াই বহুত ভাল গল্প লিখে। এতিয়ালৈকে তাই বহুতবাৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। কেতিয়াবা অভিয়ে সহায় কৰে তাইক গল্পৰ প্লট বিচাৰি দিয়াত। আজিও অনুসূয়াৰ এটা গল্প প্ৰকাশ পাইছে দৈনিক জনমভূমি কাকতত, কিন্তু তাই সেই কথা গম পোৱা নাছিল। তাই থকা হোষ্টেলত পেপাৰ আহি পাওঁতে দেৰি হয়। অনুসূয়া সেই সময়ত বিচনাত পৰি আছিল। হঠাৎ তাইৰ ফোনটো বাজি উঠিল। লৰালৰিকৈ তাই ফোনটো ৰিচিভ কৰিলে। হেল্ল' অভি। হাই অনু, তোমাৰ এটা ভাল খবৰ আছে। কোৱাচোন কি খবৰ? অনু, তোমাৰ গল্পটো আজি দৈনিক জনমভূমি পেপাৰত প্ৰকাশ পাইছে। তুমি এতিয়াই পেপাৰখনত চাই লোৱাচোন। কংগ্ৰেচুলেশ্যন অনু। থেংকছ মাই চুইটহাৰ্ট। অ'কে মাই লাভলি বেবী। অনুসূয়াই অভিৰ লগত ফোনত কথা পাতি পেপাৰখন বিচাৰি তলৰ ফ্ল'ৰ পালেগৈ। শেষৰ চিৰি পাওঁতে তাইৰ ভৰি হঠাৎ ৰৈ গ'ল। কেইবাজনী ছোৱালীয়ে পেপাৰখন টনা আজোৰা কৰি আছে। সিহঁতৰ মাজত এটাই টপিক অনুসূয়াৰ গল্পটোক লৈ। তাই লাহেকৈ ওচৰ চাপি গ'ল। আটাইকেইজনীয়ে বেৰি ধৰিলে অনুসূয়াক। কোনোবা এজনীয়ে সুধিলে, অনুসূয়া, তুমি ইমান ধুনীয়া ধুনীয়া গল্পৰ প্লটবোৰ ক'ত বিচাৰি পোৱা? ইমান ভাল হৈছে গল্পটো। ধন্যবাদ প্ৰতিভা, তুমি মোৰ গল্প ভাল পাইছা, মোৰ ভাল লাগিছে। মই আচলতে গল্পৰ প্লট বিচাৰি নাচাওঁ, মনলৈ অহা কথা কিছুমান গল্পৰ আকাৰে সজাই থওঁ। লোৱা তুমি তোমাৰ গল্পটো পেপাৰখনত চাই লোৱা। নিজৰ নাম পেপাৰত ওলালে মনত বৰ আনন্দ অনুভূত হয়, নহয়নে? অনুসূয়াই মিচিকীয়া হাঁহি মাৰি সন্মতি প্ৰদান কৰিলে তাইতকৈ এটা ছেমিষ্টাৰ ওপৰৰ কাব্যশ্ৰী ভৰালী। হঠাৎ অনুসূয়াৰ মনত পৰিল, ইমান পৰে তাইৰ ফোনটো ৰিচিভ কলত সংযোগ ঘটি আছে অভিৰ লগত। খৰধৰকৈ উঠি আহিল ৰুমলৈ অনুসূয়া। হেল্ল' অনু, কি হ'ল? সকলোৰে অভিনন্দন পাই মোৰ কথা পাহৰি থাকিলা? নাই কিয় কৈছা তেনেকৈ? হ'ব একো নাই দিয়া, মই ধেমালিহে কৰিলোঁ। মোৰ আজি খুব ভাল লাগিছে জানা। মোৰ এৰি অহা সমাজখনৰ পটভূমিলৈ তুমি যি গল্প আজি মোক উপহাৰ দিলা, তোমাক অশেষ ধন্যবাদ অনু। ইয়াৰ অংশীদাৰ মই অকলে নহয় অভি, তুমিয়ে মোৰ প্ৰেৰণা। ইয়াত মোতকৈ তুমিহে বেছি ধন্যবাদৰ পাত্ৰ। হ'ব দিয়া, মোৰ তাৰিফ কৰিব নালাগে। এতিয়া ফোনটো ৰাখা, ৰেডি হোৱা, ক্লাছ আছে 9 বজাত, তোমাৰ দেৰি হ'ব। অনুসূয়াৰ মন চুই গ'ল অভিৰ প্ৰশংসাত। তাই উঠি গ'ল বিচনাৰ পৰা। কাপোৰ আৰু হাতত ব্ৰাছডাল লৈ তাই বাথৰুমত সোমাল। দিনটো ক্লাছত ব্যস্ত থকা অনুসূয়াক আজি হোষ্টেলৰ প্ৰায় ছোৱালীয়ে কংগ্ৰেচুলেশ্যন জনালে। তাইৰ গল্পৰ প্ৰশংসাত পঞ্চমুখ অসমীয়া ডিপাৰ্টমেণ্টৰ অনিমা মেডাম। তাইক মাতি নি তেওঁ অভিনন্দন জনালে। অনুসূয়াৰ অন্তৰ ভৰি পৰিল। তাই ইমানবোৰ মৰম ক'ত থ'ব? তাই মাকৰ লগত তাৰ ভাৱ বিনিময় কৰিবলৈ মন গ'ল। সেই ফোনটো উলিয়াই মাকলৈ ফোন লগালে। হেল্ল' মা, কি কৰি আছা? আছোঁ মানুহ, ভালে আছা? মই ভালেই আছোঁ। মা, আইতা ঠিকেই আছেতো? আইতা ভালেই। মাজে মাজে তোৰ কথা কৈ দুখ অকণমান কৰে। মা,
আজি মোৰ গল্প এটা প্ৰকাশ পাইছে দৈনিক জনভূমি কাকতত। তুমি পঢ়ি চাবা আৰু দেউতাকো ক'বা পঢ়িবলৈ। অ' হয় নেকি? কংগ্ৰেচুলেশ্যন মাই বেবী। দেউতা আহিলে কম দিয়া। বাকী পঢ়াত ভালদৰে মনোযোগ দিবা। হ'ব মা, তুমি চিন্তা নকৰিবা। এতিয়া ফোনটো ৰাখিছোঁ। অঁ ঠিক আছে, ৰাখা তেন্তে। ফোন ৰাখি অনুসূয়া খন্তেক বিচনাত বাগৰ দিলে। তাইৰ ৰুমমেট নন্দিনী নামি গ'ল তলৰ ফ্ল'ৰত থকা ৰেহেনাৰ ওচৰলৈ। অনুসূয়াৰ চকুলৈ আজি টোপনি নাহিল। হোৱাটছএপ গ্ৰুপত তাই চাই গ'ল কোনে কি ষ্টেটাছ দিছে, কোনে তাইক অভিনন্দন জনাইছে। শুভাকাংক্ষী বন্ধুসকলৰ প্ৰত্যেককে তাই মেছেজৰ ৰিপ্লাই দিলে। হোৱাটছএপ কৰি আমনি লগাত মোবাইলত এয়াৰফোন লগাই তাইৰ প্ৰিয় গীতটি বিচাৰি উলিয়ালে এবাৰ শুনিবলৈ। প্ৰিয় গানৰ লহৰত তাই নিজকে সঁপি দিলে ক'ব নোৱাৰাকৈ। কৰে যাক সপোন যেন বৰষুণ, ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান, গুণগুণ গুণগুণ এজাক সপোন যেন বৰষুণ। গানটো যেন তাই বাৰে বাৰে শুনি থাকিব। ঘূৰাই ঘূৰাই ৩-৪বাৰ শুনিলে তাই। বিচনাখনৰ ওচৰত থকা খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই চাই তাই আপোন পাহৰা হৈ পৰিল। গান শুনি তাই পাহৰি গ'ল সময়ে কিমান গতি কৰিলে। ৰুমটোত আধা চাহ পোহৰৰ সংমিশ্ৰণ। কিমান সময় পাৰ হ'ল তাই গমেই নাপালে। হঠাৎ গৰজি উঠা মেঘৰ শব্দত তাই উচপ খাই উঠিল। মেঘবিহীন আকাশত ক'ৰ পৰা আহিল চপৰা চপৰ কলীয়া ডাৱৰ, খন এপতি বিজুলীৰ চমকনি। তাই আচৰিত। মুহূৰ্তৰ ভিতৰত সৰিল এটুপ দুটুপকৈ বৰষুণৰ টোপাল। অনুসূয়াৰ মনটো জোকাৰি গ'ল বৰষুণৰ এটি এটি টোপালত। চিপচিপীয়া এই বৰষুণজাকে তাইক লৈ গ'ল অভিৰ লগত নতুনকৈ গঢ়ি উঠা প্ৰেমৰ সেই মুহূৰ্তৰ সপোনৰ বৰষুণজাকলৈ। ধন্যবাদ প্ৰিয় শ্ৰোতাবন্ধু। সোণাৰুৰ হালধীয়া হাঁহিৰ উপন্যাসৰ 10ম খণ্ড আজি ইমানতে সামৰণি মাৰিলোঁ। পুনৰ আন এটি খণ্ডলৈ আকৌ উপস্থিত হ'ম। উপন্যাসৰ আজিৰ খণ্ডটো শুনি আপোনালোকে যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। মোৰ আহিবলগীয়া উপন্যাস পাঠৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।